এই মৌলানাসকলৰ কথাতে তেওঁলোকে আহি বুজাই দিব, জান্নাতৰ কথা কৈ দিব, জাহান্নামৰ কথা কৈ দিব, মাটি এটুকুৰা দি দিয়ক আল্লাহ জান্নাত দিব। ঠিকে আছে, মাটি এটুকুৰা দিলে আল্লাহ জান্নাত দিব, কিন্তু সেই মাটি টুকুৰা অকল মাদ্ৰাছাৰ বাবে কিয়? স্কুলৰ বাবে দিয়ক না। এখন মাদ্ৰাছাই যথেষ্ট, আমাৰ 10খন গাঁৱত এখন মাদ্ৰাছাই যথেষ্ট। ডিজিপি ভাস্কৰ জ্যোতি মহন্তই যিটো মন্তব্য কৰিছে মই সম্পূৰ্ণৰূপে সমৰ্থন কৰিছোঁ। আপোনালোকেও যদি সমৰ্থন কৰে তেন্তে আগবাঢ়ি আহক। একমাত্ৰ নিজৰ পৰিয়াল তেওঁলোকে পালিবৰ বাবে আৰু একমাত্ৰ নিজৰ উপাৰ্জনৰ এটা ৰাস্তা উলিয়াবৰ বাবেহে তেওঁলোকে এই নতুনকৈ মাদ্ৰাছাসমূহ জন্ম দিয়ে। 10 বছৰে 15 বছৰে তেওঁ কালেকশ্যন কৰাৰ যিটো এটা ছিষ্টেম তেওঁ বনাইছে, এতিয়া তেওঁৰ হাতত যদি মাদ্ৰাছাই নাথাকে তেওঁ কালেকশ্যন ক'ৰ পৰা কৰিব? তেওঁতো অন্য কোনো চলাৰ ৰাস্তাও নাই। গতিকে সেই কালেকশ্যনখিনিতো বুটলিব লাগিব, পইচাখিনিতো বুটলিব লাগিব। মুছলিম সমাজ যে পিছুৱাই গৈ আছে দিনক দিনে, এই নতুনকৈ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা মাদ্ৰাছাসমূহৰ এটা ডাঙৰ প্ৰভাৱ আছে কিন্তু এই বিষয়টোত। যেতিয়া কথাত কথা নিমিলে, এটা তৰ্কৰ পৰিৱেশ হয়, তেতিয়া চাব এজন শিক্ষক তাৰ পৰা ওলাই গৈ পেলাই নতুনকৈ এটা মাদ্ৰাছা তেওঁ বনাই পেলাই এই সমাজখনক দুটা ভাগ কৰি পেলাই এই ৰাইজৰ মাজতে আপোনাৰ কাজিয়া সৃষ্টি কৰি দিব তেওঁলোকে। য'তে ত'তে মাদ্ৰাছা বনোৱাৰ যিটো এটা প্ৰক্ৰিয়া, এজন দুজন ছাত্ৰ বা ক'ৰবাৰ পৰা এজন ইমাম মাতি আনি বা এজন শিক্ষকৰ ব্যৱস্থা কৰি এই য'তে ত'তে নতুনকৈ মাদ্ৰাছা খোলাৰ যিটো এটা প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো বন্ধ হ'ব লাগে। এই মন্তব্য কৰিছে অসমৰ ডিজিপি ভাস্কৰ জ্যোতি মহন্তই। এটা বৰ সুন্দৰ মন্তব্য, এটা বৰ প্ৰশংসনীয় আৰু এটা আদৰণীয় মন্তব্য বন্ধুসকল। মই সম্পূৰ্ণৰূপে তেখেতৰ এই মন্তব্যক সমৰ্থন জনাইছোঁ আৰু সম্পূৰ্ণৰূপে মই তেখেতৰ লগত একমত। আমাৰে মাজৰ বহুতেই এই মন্তব্যৰ বিৰোধিতা কৰিব, বিভিন্ন ধৰণে মন্তব্য আগবঢ়াব, ৰাইজক বিভিন্ন কথাৰে বুজাব চেষ্টা কৰিব। এয়া সদায় চলি আহিছে, সদায় চলি থাকিব। তেওঁলোকৰ মাজত তেওঁলোকৰ এই যিটো এটা বেকা হীৰ এডাল যে আছে, সেই হীৰডাল চাগে তেওঁলোকৰ কেতিয়াও আৰু চিধা নহ'ব। সেই একাংশৰ বাবেই সদায় আমি লজ্জিত আৰু সদায় আমি পিছুৱাই গৈ আছোঁ। যি কি নহওক, আজি মই আমাৰ শিক্ষিত সমাজক, আমাৰ সচেতন মহলৰ পৰা মই জানিব বিচাৰিম যে আপোনালোকে কি বিচাৰে। এই নতুনকৈ গঢ় লৈ উঠা মাদ্ৰাছাসমূহ লাগে নে নালাগে? নে আমাৰ এই আগৰে পৰা যিবোৰ পুৰণি মাদ্ৰাছা আছে, আমাৰ 20 বছৰ 30 বছৰ 50 বছৰ আগৰ যিবোৰ মাদ্ৰাছা, সেই মাদ্ৰাছাসমূহকে আমি সুন্দৰভাৱে চলাই শিক্ষা ব্যৱস্থা উন্নত কৰি সকলো ফেচিলিটিজ তেওঁলোকক দি আমি সেই মাদ্ৰাছাসমূহকে আগবঢ়াই লৈ গ'লে বেছি ভাল হ'ব, নে আমি নতুনকৈ মাদ্ৰাছা জন্ম দিলে বেছি ভাল হ'ব? এই কথাষাৰ মই সকলোৰে পৰা জানিব বিচাৰিম। সকলোৱে গভীৰভাৱে চিন্তা কৰি কথাষাৰ জনাব। আমাৰ মুছলিম সমাজ যে পিছুৱাই গৈ আছে দিনক দিনে, এই নতুনকৈ বিভিন্ন অঞ্চলত গঢ় লৈ উঠা মাদ্ৰাছাসমূহৰ এটা ডাঙৰ প্ৰভাৱ আছে কিন্তু এই বিষয়টোত। আমাৰ মুছলিম সমাজৰ ঐক্য, মুছলিম সমাজৰ শক্তি একেবাৰে দুৰ্বল হৈ গৈছে এই নতুন মাদ্ৰাছাসমূহে কৰি আছে। ৰহস্য আচলতে কি লুকাই আছে এই মাদ্ৰাছাসমূহৰ আঁৰত? আমাৰ অসমততো হাজাৰ হাজাৰ মাদ্ৰাছা আছে, তাৰ পিছতো আৰু সেই মাদ্ৰাছাসমূহৰ আমাৰ শিক্ষা ব্যৱস্থাও আমি সিমান ভাল কৰিব পৰা নাই যিমান কৰিবলগীয়া আছিল, বা আমাৰ সেই মাদ্ৰাছাসমূহৰ ফেচিলিটিজো আমি সিমান দিব পৰা নাই যিমান দিবলগীয়া আছিল আমাৰ। তাৰ পিছতো নতুন মাদ্ৰাছা জন্ম লৈ আছে। কি ৰহস্য লুকাই আছে ইয়াত? যদি আমি গভীৰভাৱে চিন্তা কৰোঁ, দুটা উত্তৰ ইয়াৰ ওলাই আহে। প্ৰথমটো কাৰণ হৈছে যে নতুনকৈ যিবোৰ ছাত্ৰই পঢ়া লিখা কৰি আহিছে, বিভিন্ন মাদ্ৰাছাৰ পৰা শিক্ষা অৰ্জন কৰি 10-12 বছৰ কাল কটাই পেলাই তেওঁলোকে যেতিয়া ঘৰলৈ উভতি আহে, তেওঁলোকৰ হাতত কোনো ধৰণৰ জীৱিকা নাথাকে, তেওঁলোকৰ হাতত কোনো ধৰণৰ উপাৰ্জনৰ ৰাস্তা নাথাকে, কোনো চাকৰি নাথাকে, তেওঁলোকৰ কোনো বিজনেছ চ'ৰ্চ নাথাকে। তেওঁলোকৰ হাতত এটাই ৰাস্তা আছে, সেয়া হৈছে মাদ্ৰাছা বা মছজিদ। এতিয়া সেই নতুনকৈ পঢ়ি অহা সেই মৌলানাসকল, সেই ছাত্ৰসকলে ঘূৰি আহি পেলাই তেওঁলোকে এই নতুনকৈ মাদ্ৰাছা খুলি লয়। কিয়নো যিবোৰ পুৰণি মাদ্ৰাছা আছে তাতো অলৰেডি শিক্ষা চলি আছে বা শিক্ষকতা তাত কৰি আছে একাংশই, তাততো কোনো চিট খালী নাই। এতিয়া এওঁলোক ক'ত যাবনো? এওঁলোকৰতো কোনো ৰাস্তা নাই। এওঁলোকে এতিয়া নতুনকৈ মাদ্ৰাছা খুলি লয়। নিজৰে মাটি হওক বা এই সমাজৰ যিসকল ধনী শ্ৰেণীৰ ব্যক্তি, তেওঁলোকক বিভিন্ন ধৰণে কথাৰে বুজাই, তেওঁলোকৰ সন্মতি লৈ পেলাই, তেওঁলোকক বুজ দি পেলাই, তেওঁলোকৰ পৰা একঠা দুকঠা এটা মাটিৰ ব্যৱস্থা কৰি নতুনকৈ মাদ্ৰাছা খুলি পেলায়। আৰু এই মাদ্ৰাছাসমূহে আমাৰ মুছলিম সমাজক বহু পিছুৱাই লৈ গৈ আছে। কিয়? এই মাদ্ৰাছাসমূহৰ উদ্দেশ্যটো আপোনাৰ শিক্ষা নহয়, সমাজক আগবঢ়াই লৈ যোৱা নহয়। উদ্দেশ্য একমাত্ৰ হৈছে যে তেওঁলোকে নিজৰ সংসাৰখন কেনেকৈ
লালন পালন দিব, কেনেকৈ তেওঁলোকে নিজে উপাৰ্জন কৰিব, সেইটোহে তেওঁলোকৰ উদ্দেশ্য আৰু উপাৰ্জনৰ ৰাস্তা তেওঁলোকে উলিয়াই লয়। আপোনালোকে দেখে চাগে মাদ্ৰাছা এখন খুলি লোৱাৰ পিছত এই গোটেই দেশখনতে পৰুৱাৰ দৰে বিয়পি পৰে। কালেকশ্যন কৰি আছে, পইচা উঠাই আছে, দিনে ৰাতিয়ে পইচা উঠোৱাৰ ধান্দা। ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল এটাই চিন্তা, পইচা কেনেকৈ কালেকশ্যন কৰিম। জাকাতৰ পইচা হওক, ফিতিৰাৰ পইচা হওক, বিভিন্ন ধৰণে ৰাইজক বুজায়, ৰাইজৰ মূৰ কামুৰি কামুৰি তেওঁলোকে পইচা উলিয়ায়। বহুতে মোক জনাইছে যে অশান্তি পাই গৈছোঁ আৰু কিমান চান্দা দি থাকিমনো, নিদিলেও নহয়, আল্লাহৰ নামত খোজে আহি পেলাই, গতিকে দিবই লাগে। এই তেওঁলোকে এনেকুৱা এটা ছিষ্টেম বনাই লৈছে। মাদ্ৰাছাখন কি হৈছে নহৈছে, পঢ়া লিখা হৈছে নহৈছে, সেইবোৰ তেওঁলোকৰ অলপো চিন্তা নাথাকে। এইটো হৈছে এটা ডাঙৰ কাৰণ আমাৰ সমাজ পিছুৱাই যোৱাৰ আৰু নতুনকৈ যিবোৰ মাদ্ৰাছা জন্ম লৈছে, এই মাদ্ৰাছাসমূহ জন্ম লোৱাৰ এইটো এটা ডাঙৰ কাৰণ বন্ধুসকল। এই যিসকল নতুনকৈ পঢ়া লিখা কৰি আহি আছে, তেওঁলোকৰ মাজৰে একাংশই এই নতুনকৈ মাদ্ৰাছাসমূহ জন্ম দিয়াৰ এটা চিন্তা তেওঁলোকৰ মগজুত লৈ আহি পেলাই আমাৰ সমাজত এই নতুনকৈ মাদ্ৰাছাসমূহ জন্ম দিয়ে। তেওঁলোকে একমাত্ৰ নিজৰ পৰিয়াল তেওঁলোকে পালিবৰ বাবে আৰু একমাত্ৰ নিজৰ উপাৰ্জনৰ এটা ৰাস্তা উলিয়াবৰ বাবেহে তেওঁলোকে এই নতুনকৈ মাদ্ৰাছাসমূহ জন্ম দিয়ে। দ্বিতীয়টো কাৰণ হৈছে, প্ৰায় দেখা যায় যিখন মাদ্ৰাছা চলি আহি আছে, সেই মাদ্ৰাছাখনৰে শিক্ষকসকলৰ মাজত কিবা এটা নহয় কিবা এটা কাজিয়া হৈ যায়। বেছিভাগে আপোনাৰ এই টকা পইচা লৈ কাজিয়া হয়, হিচাপ পত্ৰ লৈ কাজিয়া হয়, বা কিবা অন্য কথাটো কেতিয়াবা মনোমালিন্য হয়। যেতিয়া কথাত কথা নিমিলে, এটা তৰ্কৰ পৰিৱেশ হয়, তেতিয়া চাব এজন শিক্ষক তাৰ পৰা ওলাই গৈ পেলাই নতুনকৈ এটা মাদ্ৰাছা তেওঁ বনাই পেলাই এই সমাজখনক দুটা ভাগ কৰি পেলাই এই ৰাইজৰ মাজতে আপোনাৰ কাজিয়া সৃষ্টি কৰি দিব। তেওঁলোকে তেওঁৰ পক্ষত 10-15 জন 20 জন 50 জন মানুহ তেওঁৰ পক্ষত তেওঁ থিয় কৰাই লৈ পেলাই কমিটি ভাঙি দিব লাগে, সমাজ ব্যৱস্থা চেঞ্জ কৰি দিব লাগে, আমি নতুনকৈ সমাজ গঢ়ি তুলিম, নতুনকৈ মাদ্ৰাছা বনাই ল'ম, তেনেকুৱা এটা পাৰ্টি বনাই পেলাই আপোনাৰ কি কৰে, নতুনকৈ এখন মাদ্ৰাছা খুলি পেলাই গৈ পেলাই একমাত্ৰ হিংসা কাজিয়া, হিচাপ দিব নিবিচাৰে। হিচাপ দিলেইতো তেওঁ গোটেই কাহিনীবোৰ ওলাই পৰিব ন। তেওঁ যিটো এটা ছিষ্টেম বনাইছে, 10 বছৰে 15 বছৰে তেওঁ কালেকশ্যন কৰাৰ যিটো এটা ছিষ্টেম তেওঁ বনাইছে, এতিয়া তেওঁৰ হাতত যদি মাদ্ৰাছাই নাথাকে, তেওঁ কালেকশ্যন ক'ৰ পৰা কৰিব? তেওঁতো অন্য কোনো চলাৰ ৰাস্তাও নাই। গতিকে সেই কালেকশ্যনখিনিতো বুটলিব লাগিব, পইচাখিনিতো বুটলিব লাগিব। গতিকে যেতিয়া তেওঁক অলৰেডি মাদ্ৰাছা কৰ্তৃপক্ষই উলিয়াই দিব, তেওঁ বেলেগ এখন মাদ্ৰাছা খুলি লৈ গৈ পেলাই সেইবোৰে চলি আছে আজি আমাৰ সমাজত। আৰু এইটো কাৰণ হৈছে আমাৰ নতুন নতুন মাদ্ৰাছাবোৰ জন্ম লোৱাৰ। গতিকে মোৰ বন্ধুসকলক মই আজি জনাব বিচাৰিম যে আমি সজাগ হ'ব লাগিব, আমি ৰাইজ সজাগ হ'ব লাগিব। নতুন মাদ্ৰাছাৰ আমাৰ কোনো প্ৰয়োজন নাই। যোৱা 5-10 বছৰে যিবোৰ মাদ্ৰাছা জন্ম লৈছে, মইতো আমাৰ সচেতন মহলক অনুৰোধ জনাম যে আপোনালোকে এটা তদন্ত কৰক, আপোনালোকে খবৰ লওক এই মাদ্ৰাছাবোৰ কিয় গঢ় লৈ উঠিলে। যদি সঁচাকৈ কিবা তাত ভাল কাৰণ আছে বা তাত প্ৰয়োজন আছে, সেই সমাজত সেই অঞ্চলটোত মাদ্ৰাছা নাছিল, অলৰেডি খালী আছিল, তেতিয়াহ'লেতো কোনো কথা নাই। কিন্তু যদিহে ওচৰত মাদ্ৰাছা আছে, তেন্তে আৰু এখন মাদ্ৰাছাৰতো কোনো প্ৰয়োজন নাছিলে তাত। সেই ওচৰৰ মাদ্ৰাছাখনকে যদি আমি ভাল ব্যৱস্থা কৰি, শিক্ষা ব্যৱস্থা উন্নত কৰি যদি আগবঢ়াই লৈ গ'লোহেঁতেন, তেন্তেতো বহুত ভাল হ'লহেঁতেন আমাৰ সমাজৰ বাবে। গতিকে মই শ্ৰদ্ধাৰ ৰাইজক অনুৰোধ জনাম, সেইখিনি আমি তদন্ত কৰিব লাগিব, আমি সজাগ হ'ব লাগিব। এই মৌলানাসকলৰ কথাতে তেওঁলোকে আহি বুজাই দিব, জান্নাতৰ কথা কৈ দিব, জাহান্নামৰ কথা কৈ দিব, মাটি এটুকুৰা দি দিয়ক আল্লাহ জান্নাত দিব। ঠিকে আছে, মাটি এটুকুৰা দিলে আল্লাহ জান্নাত দিব, কিন্তু সেই মাটি টুকুৰা অকল মাদ্ৰাছাৰ বাবে কিয়? স্কুলৰ বাবে দিয়ক না। এখন মাদ্ৰাছাই যথেষ্ট, আমাৰ 10খন গাঁৱত এখন মাদ্ৰাছাই যথেষ্ট। গতিকে শ্ৰদ্ধাৰ ৰাইজক মই অনুৰোধ জনাম, এইটো এটা বহুত চিন্তাৰ বিষয়। গতিকে আমি সজাগ হ'ব লাগিব। আৰু এই জাকাত ফিতৰা যে বুটলি ফুৰে আমাৰ জনাবসকলে, মই বাৰম্বাৰ এই কথাষাৰ জনাই আহিছোঁ যে মাদ্ৰাছাত জাকাত ফিতৰা দিব নাপায়। মাদ্ৰাছাত জাকাত ফিতৰা দিলে জাকাত ফিতৰা আদায় নহয়। এই কথাষাৰ মই আগতেও জনাইছোঁ, আজিও জনাই দিওঁ। আমাৰ একাংশই নতুনকৈ মাদ্ৰাছা এটা খুলি এই জাকাত ফিতৰাবোৰ বুটলি থাকে। গতিকে DGP ভাস্কৰজ্যোতি মহন্তই যিটো মন্তব্য কৰিছে, মই সম্পূৰ্ণৰূপে সমৰ্থন কৰিছোঁ। আপোনালোকেও যদি সমৰ্থন কৰে, তেন্তে আগবাঢ়ি আহক, তথ্যসমূহ আপোনালোকে যোগান ধৰক আৰু আপোনালোকে নিজে এটা তদন্ত কৰক যে মাদ্ৰাছাসমূহত পঢ়া লিখা হৈছে নে নাই হোৱা, আচলতে উদ্দেশ্যখিনি কি মাদ্ৰাছাৰ। ৰাইজ যদি সজাগ হৈ যায়, তেতিয়াহ'লে আমাৰ মুছলিম সমাজ কেতিয়াও লজ্জিত নহ'ব।